ডিগবৈ মহাবিদ্যালয়ৰ যি সাধাৰণ নিৰ্বাচন আছিল, আমাৰ আছু সমৰ্থিত কেইবাগৰাকী প্ৰাৰ্থীয়ে আমাৰ সভাপতি, সাধাৰণ সম্পাদকে আদি কৰি মূল কেইবাটা পদতো আমি জয়যুক্ত হৈছোঁ। এই জয় ডিগবৈ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ জয়, আৰু এই জয় অনাগত দিনলৈ অব্যাহত থাকক, আমি তাকে কামনা কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ যি নীলিম পতাকাখন, আমাৰ ৰক্তিম পতাকা নীলা আকাশত সদায় উৰি থাকক, এই কামনা কৰিছোঁ। আৰু যিসকল জয় হৈছে তেওঁলোকৰ প্ৰতি আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জনাইছোঁ। অনাগত দিনত তেওঁলোকে যাতে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ডিগবৈ মহাবিদ্যালয়ৰ হৈ যাতে ভাল কাম কাজ কৰি যায়, সমাজৰ হৈ দায়িত্বভাৰ লৈ তেওঁলোকে সমাজৰ কাম কাজবিলাক কৰি যাওক, তাকে মই কামনা কৰিছোঁ। ছাত্ৰ কথা বা সাধাৰণ নিৰ্বাচন 2023-24 বৰ্ষত মই সাধাৰণ সম্পাদক পদটিত মই নিৰ্বাচিত হ'লোঁ। খুবেই আনন্দিত। মই সকলোৰে সহায় সুবিধা লাভ কৰিছোঁ বাবে মই আগুৱাই গৈছোঁ। এই চকুতে মই ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থা সমূহ বিষয় বিভাগ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ডিগবৈ মহাবিদ্যালয় আছু গোটৰ সমূহ সদস্যৰ লগতে প্ৰতিনিধিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই লগতে সমূহ ডিগবৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক